आखाइ दैखांनाय संयुक्त गोरखा जनसंघ इउजिपिअनि मावथिफोरखौ बरायदों। नेपाली एबा गोरखा माहारिनि थामोन्था रैखाथिनि थाखाय गावखौनो बावसोमबोनाय आरो हाथियार दैखांना सोमावसारनाय गोरखा बिग्रायारि इउजिपिअनि सोद्रोमाफोरखौ तामुलपुर जिल्लानि कुमारिकाटा ओनसोलनि सिङाव थानाय खालिपुर गुदि फरायसालियाव सरासनस्रा रायजोनि बयजोंबो गोरोबना थानो थाखाय मोनसे गोग्गोम हाबाफारिनि गेजेरजों बरायो। माहारियारि बाद फोथांना लाखिनो गोरखाखौ आसामनि मादावनो मोनसे उदां माहारि महरै दाफुंनाय सानस्रिजों जोनोम मोननाय गोरखा बिग्रायारि हान्जाखौ 2007 मायथाइयाव दादोंमोन। राव हारिमु माहारियारि जेंनाफोरखौ सुस्रांनायनि अनगायैबो आसामाव गोरखानि आलादायै गाव खुंथायारि एबा काउन्सिल महरै मोननो नाजानाया बिसोरनि गुबै दाबि। 300निबो बांसिन इउजिपिअनि सोद्रोमाया हाथियार दैखांनायनि उनाव गावखौनो सोरखारनि खाथियाव गथायनानै गोजोन सावरायनायाव फैनाय सोद्रोमाफोरनो सोरखाराबो रांनि अनसुंथाइ फोसावबाय आरो दायो गोजोन सावरायनाया सोलिगासिनो। मन्त्रि इउजि ब्रह्मआ बेखेवनानै होनाय बे हाबाफारियावनो नुजाथिफैयो बिटिआरनि गाहाय मावफुंगिरि प्रमद बर', मावफुं सोद्रोमा धर्म नारायण दास, एमसिएलए पबित्र कुमार बर', हेमन्त कुमार राभा, माधव छेत्री, गोरखा जौगाखां परिषदनि मासिगिरि प्रेम तामां, आसाम गोरखा सम्मिलननि आखान्थि नेहाथारि राजु बरजहाय, गोरखा जौगाखां काउन्सिलनि आखान्थि मासिगिरि राम दाहाल, आसाम गोरखा सम्मिलननि मावफुं आफादगिरि कृष्ण बुजेल, बिटिआरनि सोद्रोमा माधव छेत्री आरो गोबां इउजिपिअनि दैदेनगिरि लोगोसेनो गोरखा समाजनि गोबां दैदेनगिरिफोराबो बाहागो लादोंमोन। ইউজিপিঅ বুলি এটা আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপ আছিলে আৰু যোৱা বছৰৰ পৰা আলোচনাত তেখেতসকলে প্ৰক্ৰিয়া এটা চলি আছিলে। তাত ময়ো অলপ ইনভলভ হৈ আছিলোঁ। অসম পুলিচৰ ডিজিপি এডিজিপি আমাৰ হীৰেন্নাথ ডাঙৰীয়াই নেতৃত্ব লৈ আছিলে আৰু কিছুমান আৰ্মিও ইয়াত ইনভলভ হৈ আছিলে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই সমস্যাটো সমাধান হৈ গ'ল। আজি তেখেতসকলে মুকলি ইয়াতে এটা সভা আয়োজন কৰিছে। গোৰ্খা সমাজে তেখেতসকলক আঁকোৱালি লৈছে, আদৰি লৈছে আৰু আজিৰ পৰা গোৰ্খা সমাজত কোনো সশস্ত্ৰ সংগ্ৰামী নাই। তেখেতসকলে স্থায়ী শান্তি হৈ গ'ল। তো এতিয়া গোৰ্খা সমাজক আগুৱাই লৈ যাব লাগে। গোৰ্খাসকলৰ বহুত সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পেচিয়েলি কিছুমান পদক্ষেপ হাতত ইতিমধ্যে লৈছে। আমি কাউন্সিল হিচাপে আমাৰ অঞ্চলত বসবাস কৰা গোৰ্খাসকলৰ যি সমস্যা আছে সেইটো আমাৰ লেভেলত যিখিনি কৰিব পাৰে সেইটো আমি কোনো দ্বিধাবোধ নোহোৱাকৈ আমি অতি শীঘ্ৰে সমাধান কৰিম। আৰু অসমৰ বা ভাৰতৰ গোৰ্খা সমাজৰ যিটো এটা অৱদান আছে সেইটো কোনোদিন পাহৰি যাব নোৱাৰে। সেইটো আমাৰ ডিফেন্সৰ ক্ষেত্ৰতে হওক যে আজি গোৰ্খা ৰেজিমেণ্টৰ যিটো এটা ডাঙৰ ৰোল আছে, ইয়াৰ বাহিৰেও আৰু বহুতখিনি অৱদান গোৰ্খাসকলৰ আছে। সেইটো আমি সদায় মনত ৰাখিব লাগিব আৰু ইউজিপিঅ অনাগত দিনত যাতে গোৰ্খা সমাজ আগুৱাই নিয়াত ডেম'ক্ৰেটিকেলি কাম কৰিবলৈ সফল হয় মই এইটো আশা কৰিছোঁ। কেএলৰ ক্ষেত্ৰত আমি আগতো কৈ আহিছোঁ, এতিয়াও কৈ আহিছোঁ যে তেখেতসকলো আলোচনাত আহিব লাগে। আলফাৰ ক্ষেত্ৰতো আমি আগৰ পৰাই অনুৰোধ কৰি আহিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া খুব প্ৰ'এক্টিভ এটা ৰোল লৈ আছে। গতিকে এইখিনি সময়ত কোনোবাই অস্ত্ৰ লৈ যদি ভাবিছে যে মই দেশ স্বাধীন কৰিম, মই সমাজ গঢ়িম, তেনেকুৱা পৰিৱেশ আমি দেখিবলৈ পোৱা নাই। এই সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এটা নতুন এটা আমাৰ ইৰা আহিছে, নতুন এটা পৰিৱেশ আহিছে। এই সময়ত আমি গুণগত শিক্ষা গ্ৰহণ কৰিব লাগিব, শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব আৰু সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে একেলগে কাম কৰিব লাগিব। যে আমাৰ যিসকল সশস্ত্ৰ সংগ্ৰাম কৰিছিলে আমাৰ গোৰ্খা ভাইসকল, তেওঁলোকে চৰকাৰৰ লগত আলাপ আলোচনা কৰি চাৰেণ্ডাৰ কৰি আজি আমাৰ মানে সমাজৰ মাজত পুনৰ ঘূৰি আহিছে আৰু আমাৰ গোৰ্খা সমাজৰ বিভিন্ন দল সংগঠনে একত্ৰিত হৈ ফলে আজি তেওঁলোকে মানে সামাজিকভাৱে তেওঁলোকক মানে আদৰণি জনাইছে পুনৰ মানে ঘৰলৈ, সমাজলৈ, গাঁৱলৈ। গতিকে সেইটো এটা খুব মানে ভাল কথা আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে যিটো আলোচনা আজি আৰম্ভ কৰিছে চৰকাৰৰ লগত অতি শীঘ্ৰে এটা মীমাংসাত হৈ ফলে এটা সমাধান সূত্ৰ ওলাব আৰু সেইটোৰ দ্বাৰা গোৰ্খা জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে সেইবোৰ মানে স্থায়ীভাৱে সমাধান হৈ যাব। খেদাৰসকলৰ প্ৰতি কি আহ্বান জনাব? খেদাৰসকলৰ প্ৰতি সেইটোৱে ধৈৰ্য লাগিব। বিভিন্ন আলোচনাবিলাকত নিজৰ পৰাও যোগাত্মক কিছুমান মানে কথাবিলাক মানে চিন্তা কৰি উলিয়াব লাগিব। চৰকাৰ সদায় আলোচনাৰ কাৰণে মাতি থাকিব, কিন্তু তাত বিভিন্ন ধৰণৰ কিছুমান মানে কথা থাকিব য'ত একমতত উপনীত হ'ব নোৱাৰে। তেতিয়া এই ক্ষেত্ৰত মানে জটিলতাবিলাক আঁতৰাবলৈ নিজৰ তৰফৰ পৰাও আমাৰ গোৰ্খা ভাইসকলে, সংগ্ৰামী ভাইসকলে সেইটো নিজে কিছু চিন্তা কৰিব লাগিব।
অকল এটা ছাইড চৰকাৰৰ পৰা আশা কৰি থাকিলে নহ'ব যে সমাধানটো আমাৰ সংগঠনৰ পৰাও চেষ্টা থাকিব লাগিব। আৰু সর্বপ্রথম আমি আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাক আমি ধন্যবাদ দিবা গৈ আছোঁ আৰু BTR প্ৰমুখ প্ৰমোদ বড়ো লগতে আমাৰ সংস্থা যিকেইটা আছে মূলখুঁটিত তেওঁলোকক চবকে ধন্যবাদ আছে। আমি যে আজি মূলখুঁটিত ঘূৰি আহিলোঁ, আমি আমাৰ আৰ্মছ ষ্ট্ৰাগলটো এৰি কিনে আহিছোঁ, কিন্তু আমাৰ ষ্ট্ৰাগল আৰু ৰিভলিউশ্যন শেষ হোৱা নাই। আমাৰ প্ৰথম যোনটো আছে গোৰ্খা অট'নমাছ কাউন্সিল, ইয়াৰ ডিমাণ্ডটো কণ্টিনিউটি ৰহিব আৰু তাৰপিছত আমাৰ ডেভেলপমেণ্টৰ কথা আছে, বিভিন্ন কথা আছে, এইবিলাক আমাৰ আলোচনা চলি আছে, এইটো কণ্টিনিউটি থাকিব। আমি ডেম'ক্ৰেটিক মুভমেণ্টটো কণ্টিনিউ কৰি যাম। আমি আমাৰ সমাজক প্ৰথমতে আমি ধন্যবাদ দি আছোঁ, তেওঁলোকে আমাক আশাবাদী আৰু আমিও সমাজৰ প্ৰতি আশাবাদী। আমি মিলি কিনে কাম কৰিম আৰু এই অঞ্চলৰ ৰাইজ যিকেইটাই আমাক অকলি লৈছে, এই কষ্টবোৰ কৰিছে, তেওঁলোকৰ কাৰণে আমি কাম কৰি গৈ যাম। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।